मैं सकल बंधु आमार मीडिया सकलक धन्यवाद जानाइছোঁ जे আজি হয় आमार डिस्ट्रिक्ट अफिसत जे आमाक जोरदारকৈ आज आमाक वेलकाम करिছে हेतुर कारणे जे आमी श्रीरामपुर 3 नम्बर श्रीरामपुर समष्टि হয় मैं प्रतिनिधि खेलिम मैं इलेक्शन खेलिम आमार एपीपी दলৰ পৰা আৰু সঁচাকৈ आमार अंजलि मैडम तेखेते खूबे एटा ভাল डिसिशन लैছে जे आमालोकर निचिना जे आमाक एटा प्रार्थी हिसाबत आमाक श्रीरामपुरक दिছে तो आमी विचारों जे आमिओ काम करूँ राजर कारणे সেইকাৰণে मेडामे एटु खूबे एटा ভাল डिसिशन लैছে और आमार पार्टीए ভাল डिसिशन लैছে সেইকাৰণে সঁচাকৈ আমি এটা प्लेटफर्म पाइছোঁ আজি ইয়াতে কোনো ডাউটৰ কোনো কথাই নাই যে আপুনি চাওক বিগত আমাৰ 22 বছৰ হৈ গ'ল আমাৰ বিপিএফ তাৰপিছত আছে ইউপিপিএল যেনেকুৱা কাম কৰি গৈছে আমাক স্লোগান দি আহিছিল মানুহ মানে যেনেকুৱা আমাৰ ৰাজ্যক যেনেকুৱা ঠকাই গৈছে তো এতিয়া তেনেকুৱা নচলিব সেইকাৰণে আমি বিকল্প হিচাপত আমি অল্টাৰনেটিভ পাৰ্টি আহিছোঁ আৰু আমি ভাবোঁ যে এতিয়া আমাক পাব্লিকে চাই আছে আৰু আমাকো দেখি আছে আৰু আমি যেনেকুৱা আমি পাব্লিকৰ কথা পাতি আছোঁ যে পাব্লিকে আমাৰ 100% আমাক সহায় কৰিব আমি 3 নম্বৰ সমষ্টি হওক আমাৰ সাগৰৰ পৰা হওক মানে আমি বিপুল ভোটেৰে জিতিম বুলি আমাৰ পুৰা আশা আছে আৰু বিশ্বাস আছে মূল যুঁজ কাৰ লগত চাওক শ্ৰীৰামপুৰ মূল যুঁজ কাৰো লগতে নহয় এইটো আপুনি নিশ্চিন্ত থাকক আমি বিপুল ভোটেৰে আমি জিতিম এপিপি পাৰ্টিৰ মূল ইস্যু কি হ'ব মূল ইস্যু চাওক মূল ইস্যুটো বহুত ইস্যু আছে মূল নহয় এতিয়ালৈকে আপুনি 22 বছৰ চাওক একো কাম হোৱা নাই সেইকাৰণে মূল ইস্যু বহুতখিনি আছে মূল ইস্যু এটা ক'বলৈ নহ'ব তাতে বহুত পাৰ্টি আহি বহুত স্লোগান দি গৈছে কিন্তু যেনেকুৱা কাম কৰিব মানে কৈছিলে তেখেতে সেনেকুৱা কাম কৰা নাই সেইকাৰণে ইস্যুটো বহুত আছে আমি যিমান ইস্যু আছে আৰু যিমান কাম কৰিব লাগে আমি এইটো কাম কৰিম বুলি আশা দিছোঁ মিডিয়া সকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ সভানেত্ৰী ডক্টৰ অঞ্জলি প্ৰভা দৈমাৰী মেডামক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাৰ এটা অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড নতুন দল হয় দল হ'লেও আমি ভাল কেণ্ডিডেট আজি দিবলৈ সক্ষম হৈছে আজি 17টা সমষ্টিত আমি কেণ্ডিডেট ফাৰ্ষ্ট ফেজ হিচাপে ডিক্লেয়াৰ দিবলৈ সক্ষম হৈছে গতিকে বিটিচিত এটা যে ভাল খেল হ'ব এইটো সকলোৱে দেখি আছে এইটোৰ কাৰণে আজি আমি 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ পৰা আমাৰ সন্মানীয় আমাৰ ওয়েলসন কুমাৰ খিসকু ডাঙৰীয়াক আমি পাইছোঁ